মেক্কা চাক্কা দি এনেকৈ গাঁও চাই দিব লাগিল গাইছ আছে না গাইছ ৰ'দটো আজি কেনে ডেকা কৰিছে এটি ফুট য'ত বাপে মুখ চুখ মিলি দিছে আজি মানে গাইছ ঠাণ্ডা স্প্ৰাইট আৰু চিংৰা আৰু পেটিছ মাৰো পুৰা একদম ৱেলকাম বেক টু মাই নিউ ব্লগ তো পুনৰ এটা নতুন ভিডিঅ'ৰ মাজত আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ একদম ৰাতিপুৱাই এতিয়া প্ৰায় 7টাই বাজে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা কম বেছি না গাইছ কাৰণ মোৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল কম দিনত কাৰণে আপোনালোকৰ কাৰণে তো প্ৰথমতে আপোনালোকক বহুত বেছি ধন্যবাদ মোক ইমানখিনি মানে কম দিনত মানে মোক ইমানখিনি ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ কাৰণে এনেকৈ আগতে মৰম দি যাব ছাপৰ্ট কৰি যাব আৰু মোৰ মানে যিদিনা মানে 1000 ছাবস্ক্ৰাইবাৰ হৈ গৈছিল তো মই গম পোৱা নাছিলোঁ একচুৱেলি তো লগৰ ল'ৰা এটা মোক ফোন কৰি কৈছে বিকাশৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল তোকে চাচোন তাৰপিছত ইউটিউবটো মই পটাপট খুলি এনেকৈ চালোঁ হৈ গৈছে 1000 ছাবস্ক্ৰাইবাৰ মোৰ হৈ গৈছে তো মানে কেনেহেন কিছুমান লাখ টকা ক'ৰ টকা সুখ থাকে না তো লাখ টকা ক'ৰ টকা সুখতকৈও মোৰ সিদিনা সুখটো বেছি দামী আছিল বিদ্যা একদম ফূৰ্তি বহুত বেছি ভাল লাগিছিল তো 1000 ছাবস্ক্ৰাইবাৰ হওঁতে তো আৰু ক'লোঁ আপোনালোকক বহুত বেছি ধন্যবাদ তো ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ একদম এনেকৈ যিটো মোৰ এতিয়া 1K হৈছে তো গেছ আমাৰ এই গাঁৱৰ ল'ৰাকেইটা গাঁৱত কি লাগে খানা লাগে খালি গাঁৱৰে মই ইমান পইচা নাই না গেছ তো সেইকাৰণে ভাবছোঁ কি কৈছোঁ ব'ল আজি এটা ফুৰিও যিহেতু ৰবিবাৰ সেই বুলি মই এটা ডাঙৰ স্প্ৰাইট এটা দিছোঁ আৰু পেটিছ কেইটামান দিছোঁ খানাবোৰৰ পাছতো হৈ থাকো গিলাখান এতিয়া আমি কৰিছোঁ গম পাইছা না মানে আমাৰ বাৰীৰ পাছফালে মানে দাও ধৰা আহি দিওঁ গমেইছে এইখিনি জেগা এখান দাও ধৰা কোনটো এতে আহিছোঁ কথা এতে আজি দেখলোঁ আহোঁ মানে গাঁৱৰ এতে না গেছ এই একবাৰ গামচা পৰা ৰেডি মানে আৰু ই এটা সি এটা সি হে কোনটো কথাটো মেইন কেছটো হৈছে কি একটা পানী নিদিতে তাকে নাজানো সেইদিনাখন আমি আহোঁতে পানী আছিল তোৰ কষ্ট মান এনে গেল যি গম পাইছা না আজি খানা দিলোঁ তোক আৰু মই আৰু মোক জ্বালা সমস্যা গাহৰি দিম দেই আজি খাইছোঁ খানা নেকি মই খানা দিম বুলি কৈছোঁ না নাই গেছ কোনটো আজি এতিয়া দিছোঁ না নাই স্প্ৰাইট আৰু এই দিছোঁ মই বেকাৰ ল'ৰা এটা আৰু কি লাগে তো বেকাৰ দে মণ্ডলৰ চাকৰি বেছি আৰু বেকাৰ হ'লে কিয় চাকৰি মণ্ডলৰ চাকৰি আই ঐ আৰু মই দুবাৰ হোটেলখনৰ কথা কোৱাই নাই দেখোন তই 1K পাৰ্টি চলি যাওক আজি গাইছ মানে মই খানাটো নেদিলোঁ গাহৰি খানাটো বাৰু পাছত দিম আজি মানে মই এটি দিছোঁ স্প্ৰাইট আৰু চিংৰা আৰু পেটিছ মাৰো পুৰা একদম মোৰটো দি মোৰটো নাই সমানে ভাৰ এই বৃন্দাবনৰ চিংৰা কেনে চচটো মান উল্লি লগত চচৰ পইচা মাছা বাইদেউ কবা নচো দেখা মই আশীৰ্বাদ নাজানা নেকি ইয়াতে মোৰ 10K হৈ যায় নহ'লে মোৰ একো নহ'লা হয় তাতে আমি গাঁৱতে পানী নাপালোৱে এতিয়া গাইছ পানী বেছি মানে দাও ধৰাতে মানে কবাকে যাত পানী আছে কবাকে পানী এতিয়া পানী শুকৈছি না অলপমান পানী বেছি আহোঁ তাতে বোলে গা ধুব বোলে আহোঁ এই বিকিও পুৰা একদম ড্ৰেছ চেঞ্জ কৰি দিছে খাটিবি না বিকি এইটা বল একা চাইকেল গিলাহেন দে বল কাপোৰ লগালতে আৰু এটা কথা মই গেছ কাৰণ নহওক মানে কথাটো হৈছে কেনে মোৰ 3 দিনমান হ'ল মানে মোৰ জ্বৰ উঠিছে তো এই পানী যিহেতু পাহাৰৰ পৰা অহা না পানীটো ঠাণ্ডা হ'ব তো আমাৰ সেইকাৰণে গান ধং দক নিকলোজ একদম বেলেগ চাল এতিয়া গা ধুই আছে দেখোন এতিয়া গা ধুই আছে আৰু গেছ দেখছি না এই এখানে ভূটাৰ পাহাৰখন এতিয়া মানে আহি থকা যায় আমি গৰমৰ দিনত এনেকৈ খাবি দেই তই দেখছোঁ নহয় ব'ল কমানে গা ধুবি এতিয়া গা ধুবি না আমাৰ হে ব'ল গাই ঠাণ্ডা বিদ্যা গা ধুবা ইচ্ছা যায় নাযালে কোনটো উপায় নাই যিহেতু জ্বৰ হৈছে সেই কাৰণত আৰু গাইছে ই পল্লাকে এই মৰলি না কি হেই আৰম্ভ দে এনজয় কৰ তোমাৰ মই আনি বহি লৈছোঁ দে আৰু এখন যি ভূটান পাহাৰ এখন কেনে এটা ভিউ মই গাইছ ভৰিখন ধুছোঁ দিয়ক মই গা চা ধুবা ইচ্ছা নাই ইয়াক অলপমান এনেকৈ গা ধুই দিওঁ ধু এই এটা দুটা আৰু তিনিটা যেন ঘূৰি আলে পৰি যাওঁ সেনেকৈ পৰি গৈছে পা তোৰ উঠবি না নুঠা এতিয়া নিকলো গাইছ চেছ নেখাই মাৰি দিওঁ অলপমান বঢ়িয়া লাগছে ভাল লাগছে না একাৰ কাৰণে হ'ল মোৰ কাৰণে হ'ল না আজি তোৰ কাৰণে অল থেংকছ টু ইউ এই আধা ঘণ্টামান হ'ল আমি কথা উঠবাই খোজা নাই আগাৰ ওপৰত কৰিব লাগিল আৰু এই মেক্কা চাক্কা দি এনেকৈ গাঁও চাই দিব লাগিল গাইছ উঠ তোৰ কাণত কি গিলাখন মেক্কাৰ কি লৈছা মোৰ মানে থেংক ইউ দিলোঁ তো আৰু গেছ এটা কথা কওঁ আহোঁ একবাৰ আহে যে মানে আহোঁ জাগা চিলেকশ্যন কৰিব না আৰু গেলেকে কিবা গেছ পানীখিনি পাই ৱাও বোলে ৱাও না
মই আজি যিটো ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ' একদম চিম্পুল যিহেতু আজি ৰবিবাৰো আছিল অলপমান গাইছ ফুৰিবা গ'লোঁ আমি ধৰা খাইলোঁ এতিয়া গাইছ আগে দেখোঁ এনে আগে পিছে আৰু মই যিহেতু ভিডিঅ'বিলাক বানাই থাকোঁ ধৰা পাঠশালা আশে পাশে ভিডিঅ'বিলাক বানাই থাকোঁ তো মানে কি এইবাৰ মই ভাবছোঁ মানে কি অলপমান মানি প্ৰব্লেম আছে কোনো মানি প্ৰব্লেম হ'লে যদি মানি প্ৰব্লেমটো মোৰ ছল্ভ হয় মোৰ বহুত জাগা যাব আছে মানালী চিমলা মানে কি শ্বিলং গোৱা এনেকৈ বহুত জাগা ঘূৰিব ইচ্ছা আছে আৰু সকলোৰে ড্ৰিম প্লেচ কি আৰু সকলোৰে ড্ৰিম প্লেচ হৈছে কেদাৰনাথ গাইছ মোৰ বিদ্যা কৈছোঁ গাইছ মোৰ কেদাৰনাথ যাব ইচ্ছা আছে মানে কি যামেই একদিন মই কেদাৰনাথ খালি আপোনালোকৰ অলপমান ছাপৰ্ট লাগব আপোনালোকৰ ছাপৰ্ট পালে নিশ্চয় মই একদিন যাই ল'ম পাঠশালাৰ পৰা কেদাৰনাথ আহি পালোঁ ঘৰ বাপু গাইছ ইমান গৰম একদম নক'ব অন্ত গাটো লৈছে এইটো মানে ধুনীয়াকৈ গাটো ধুম গাইছ আমাৰ ভোকো লাগছি পেটিছ চিংৰা আৰু ঠাণ্ডা দিনটো নহয় এইটো ভাতত খাই আপোনালোকক লগ পাইছোঁ যাবি যা The next day. ক'ত যা কেনে ৰ'দ কেনে তই গাইছ দেখছি না গাইছ ৰ'দটো আজি কেনে দেখাই কৰিছে এটি ফুট য'ত বাপ মুখ চুখ মিলি দিছে আজি মানে কেনে এটা লেভেলত ধঞ্জিত ৰ'দটো দিছে যি কওঁ আজি গাইছ ৰ'দটো আজি সঁচা কৈছোঁ গাইছ কোটি এটা ৰ'দ দিছে আহি ৰ'দ গাইছ থাকবা নাই এতিয়া পাতা গুচিছোঁ এতিয়া পাতা গুচি তই একে কৈছোঁ কিবা এটা কাম এটা লৈছোঁ এই চাৰ্কল অফিচত ধঞ্জিত কিবা কবি নেকি তই একে মাথাত লৈছোঁ নিত্যাজি লৈছিলি লৈ যা 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 তো গাইছ এইটো তাৰ ভিডিঅ' বনাব মোৰ শক্তি নাই দিয়ক গাইছ এনে খিনমিন দেহা তালত নাই চুলি হবে আৰু মাথা এটা ঘূৰি ল'লে মাথা দিগদাৰ হ'ব কিয় বাৰু যিকি নহওক মই আৰু কৈছোঁ আৰু একবাৰ কওঁ আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ 1K কৰি দিয়াৰ কাৰণে আৰু আগলৈ এনেকৈ ছাপৰ্ট কৰি যাব তো ভিডিঅ'টো আৰু বেছি নকৰোঁ নেক্সট লগ পাইছোঁ এটা বাই বাই So don't leave me alone.